वेलकम टू आवर यूट्यूब चैनल और आपलोके चाই আছে আমাৰ চেনেলটো তো আমি এতিয়া গৈ আছোঁ আমাৰ ছয়গাঁৱৰে এটা বঢ়িয়া জাগা আৰু তো ৰাভা আহি আছে মানে আহি পাইছে চাগে নাজানো আৰু তো ইয়া গেটখন খোলো মই যাওঁ তো ইয়া গাইছ আজি কেনে লাগছি পুৰা ইয়া চশমা মাৰি লৈছোঁ হোৱাইট চশমা আৰু এই আমাৰ ৰাভা ৰখি আছে হাই হেল্ল' নমস্কাৰ Good morning guys যাও এতিয়া মই এইয়া বাইকত উঠলো এইয়া আমি পালো আমাৰ মানে ছয়গাঁৱৰ এখন গৰু বজাৰ তো আজি এইয়া দেওবাৰ হয় দেওবাৰ আৰু বৃহস্পতিবাৰে আমাৰ ইয়াতে বজাৰ হয় বজাৰত তামাম মানে এতে বৈদ্য ভিৰ আজি এইয়া ইমান গটাই গৰু বজাৰ ইয়াতে গৰু লবি নেকি ৰাবা এই নালাগে আছে চোন তো এটা আছে মানে হোৱা নাই ইও গাখীৰ দিবা আজি কি এক্সাম আছো এই মান গটাই মান গাড়ী পুৰা একদম কি কৈছা আসাম ডাইৰেক্ট আছিল আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট তাৰে ড্ৰাইভাৰৰ আজি ড্ৰাইভাৰৰ এক্সাম নেকি পুৰা এই মানে এইখন আমাৰ ছয়গাঁও কলেজ এখানে পঢ়িছিলো দেচোন এটা সময়ত পঢ়িছিলো ন পুৰা এই মানুহ গাইজ এই মাখান বহি আছে গৰমত জালাত দুনিয়াৰ মানুহ গাইজ এই মাখান এইয়া দুনিয়াৰ টিউচন কৰা ছোৱালী যাই আছে এতিয়া আমি মুঠতে গৈ আছোঁ কি গোবৰ্ধন মন্দিৰত গোবৰ্ধন পাহাৰত যাই আছোঁ তাতো মন্দিৰ দেচোন দে কৃষ্ণ মন্দিৰ খাই লৈ আহিছা নেকি একো খোৱা নাই আমাৰ কিন্তু এটা বঢ়িয়া হেবিট আছে ক'ৰবাত গেলি মন্দিৰ চন্দিৰ একো নাখাওঁ ন আমি বঢ়িয়াকৈ একদম মন পবিত্ৰ কৰি যাওঁ চুকলৈ হৈছে ইয়া মই আনা দিছোঁ ল'ম ক'বাৰ পেৰে মানে কেনেকুৱা হয় যিহেতু যে মন্দিৰত যাওঁ মানে কিবা এটা ভাল লাগি আছে আপোনালোকে জানে নিশ্চয় মন্দিৰ হওক বা মছজিদ হওক বা কিবা এই গীৰ্জাই হওক মানে গেলে কিবা এটা ভাল লাগে আৰু এইবিলাক বস্তু মানে যিহেতু পবিত্ৰ জাগা এটা মই সেইকাৰণে মানে আজি আপোনালোকক দেখুৱাই আছোঁ মানে বহুত ধুনীয়া আৰু ভিউটো তাৰে এয়া এইখন হৈছে গোবৰ্ধন মন্দিৰৰ গেট তো আমি সোমালোঁ কৃষ্ণক চিটি জয় এই এখন দোকানখনৰ অলপ ৰখি দিবিচোন লাহেকৈ ৰখি দিবি বঢ়িয়াকৈ ধূপ ল'ম এয়া গাইজ ধূপ চুপ ল'লোঁ এইবাৰ বঢ়িয়াকৈ পূজা চূজা কৰি তাৰপিছত তো গাইজ আমি এয়া আহি পালোঁ গোবৰ্ধন মন্দিৰ এইখন মানে গেট হয় ইয়াৰে এয়া পাহাৰ আছে না পাহাৰ উঠবা লাগব তাৰমানে তো এয়া গাইজ যিহেতু আমি এতিয়া মানে ওপৰত যোৱাৰ আগতে মানে এইফালে এটা মানে কৃষ্ণ মন্দিৰ আছে এখন এটা তো ইয়াতে মানে হয় তাৰ পৰা আহি পেলাই সেৱা কৰিম তো এতিয়া ওপৰত যাওঁ কাৰণ কিয় এইফালে মানে ৰ'দটোও বেছি হ'ব মানে বহুতখিনি ভাগৰো লাগব পাৰে না গৰমো লাগব সেইকাৰণে ভাবিছোঁ কি ওপৰৰ পৰা আহি পেলাই ইয়াতে বহুতখিনি সেৱা কৰি পেলাই ওলাই গুচি যাম আৰু ওপৰত যাম আমি মেইন মন্দিৰ আছে তাতে বঢ়িয়াকৈ এবাৰ দাউৰি আছোঁ আৰু আজি মোক কেনে লাগছে তো কৈ দিব বঢ়িয়াকৈ আজি হোৱাইট চশমা মাৰছোঁ চশমাযোৰ মোৰ নহয় দিয়কচোন আইনাৰ গ্লাছ বেলেগ লগৰ আইনাৰ চশমা নহয় কেনে লাগি ক'ব আৰু এইবাৰ এয়া মই যাওঁ দৰ চাবি আগা লাগব আৰু গাইজ বঢ়িয়াকৈ আহি আছিলোঁ তাৰমানে গোবৰ্ধন পাহাৰ উঠি আছিলোঁ উঠি থাকোঁতে কি হ'ল এই বম চা পাই গ'লছি গাইজ এই ৰাভাক খাব ওলছি হ'ব দেও ভাই গম পাইছি ডুপ্লিকেট বুলি ওপৰত কিবা কিবি আছে আৰু কি শ্ৰীকৃষ্ণৰ সেই মানে খেলছিল যে মাৰ্বল চাৰ্বল খেলছিল কিবা কিবি কৰিছিল আৰু সেইবিলাক আছে অলপ চলপ কিবা কিবি দেখাম আৰু যিখিনি বাৰু ওপৰলৈকে যাওঁতে আজি আমাৰ বেয়া নল্লি হ'ল তো গৈ আছোঁ আৰু ওপৰত এই মাহা গটাই খালৰ বাৰী গাইছ দিছ ইজ খালৰ বাৰী ৰাভা কেনে এ মজা মানে কেনেকুৱা মই কৈছোঁ আগতে ভিডিঅ'বিলাকত আমি যিটো জেগাত যাম সেইটো জেগা বেয়া হ'ব নৰাই নৰে নাই মানে তামোল খাওঁ না তামোল খোৱা জীৱাডাল ওলাই যায় আৰু বুজি পাইছে না গাইছ বেলেঞ্চে নাই নেকি মোক বেলেঞ্চে নাই ক'ত কিটা কি ওলাই আৰু গাইছ কি হয় যিহেতু মানে পাহাৰত আজিও মানে বহুত দিনৰ মূৰত উঠি আছোঁ অলপ ভাগৰ লাগছে আৰু উপায় নাই ভাগৰটো লাগবই আৰু আগতে এইটো ৰাস্তাটো বহুত সেইও আছিল ন মানে বহুত কষ্ট হৈছিল থাকোঁতে মানুহখিনি আমি আগতে আহিছিলোঁ যে সৰু থাকোঁতে ভাবিদ্যা মজা জাগা বহুত আমি নেচাৰেল লাভাৰ না নেচাৰেল লাভাৰ আজি তাৰমানে গাইছ একো
আজি দেওবাৰ তো একো কাম বনো নাছিল বঢ়িয়াকৈ কলেজো বন্ধ চব বন্ধ আৰু তো সেইকাৰণে কিন্তু এটা বছৰ চলি আছে আজি ৰবিবাৰে আছাম ডাইৰেক্ট ৰিকুৱাৰমেণ্টৰ এক্সাম চলি আছে ড্ৰাইভিঙৰ যোনে ড্ৰাইভিং হেৰি এক্সাম দি আছে তো সকলোকে শুভেচ্ছা জনাইছোঁ যদি যাতে ভাল হয় আৰু তো সেইকাৰণে আজি আমি বঢ়িয়াকৈ ভাবিলোঁ দহটাই তো ৰ'ব বঢ়িয়াকৈ ৰাস্তা আছে কৈ আছোঁ বঢ়িয়াকৈ কৃষ্ণ মন্দিৰ দৰ্শন কৰি আহোঁ ভাগৰ লাগছে না কিছু কথাখিনি ক'ব নোৱাৰা হ'লে অলপ ভাগৰ লাগছে আৰু তো গাইজ কি হ'ল তাৰমানে এইটো এটা ৰাস্তা এইটো দি গ'লে অলপমান মানে ভাগৰ লাগব আৰু বেছি ভাগৰ লাগব ঘূৰি যাওঁ এইটো অলপমান এনেকুৱা আছে মানে কি বুলি কয় নাই ওপৰত তো আমি যাম এইটো ৰাস্তা দি এইটো অলপমান চিধা ৰাস্তা গাইজ মানে এটা কথা মানে কি হয় ক'বা মানে বাকী আছিল আপোনালোকক মানে ক'ব পাহৰি গৈছিলোঁ তো যিহেতু মানে মই ঘৰৰ পৰা আহোঁতে অলপমান দেৰি হ'ল মানে কি কৰি আছিলোঁ মানে আমাৰ যিমান যি পুৰণা বস্তু আছিল চব লহাব বিকি দিছোঁ আজি কেইটা কাপ আছে সেইকাৰণে পইচা লৈ আহিছোঁ গাইজ দেখাই আছোঁ 55 টকা পইচা লৈ আহিছোঁ গাইজ মানে গাড়ীত তেল ভৰা কি পইচাটো মিলাইছোঁ আৰু কিবা কৰি হ'লেও কিবা হ'ব না পাৰ্টি পাৰ্টি হ'ব 5 টকা 5 টকা তেল ভৰাম 5 টকা আমি পাৰ্টি কৰিম 40 টকা ভৰাম হ'ব দে বাকীখিনি পাৰ্টি কৰিম আমি গাইজ কাৰণ কিয় বেয়া বস্তু ৰাখি ঘৰত কি কাম আছে চব দিছোঁ আৰু এটা ইয়াৰ পৰা এইখিনিয়ে বুজিব গাইজ লাইফত যিখিনি বেয়া বস্তু আছে সেইখিনি আঁতৰাই পেলাই দিয়ক আৰু নতুনখিনি লগত লৈ লওক ভালখিনি লগত থাকক জীৱনত বহুতখিনি আগবাঢ়িব পাৰিব সেইকাৰণে আমি আগবাঢ়িব পৰা নাই এতিয়ালৈকে একো খাই অহা নাই যে মানে গাইজ কি এনাৰ্জি যিহেতু কৃষ্ণ মন্দিৰ কৃষ্ণ বাবা বুলি কওঁ মই তেওঁ বহুত ওপৰত আছে হয়নে হয় বঢ়িয়াকৈ গাইজ এটো ৰাস্তা দি বাইক চাইকো লৈ আহিব পাৰিব এই এক্সপাল্ছ হিমালয়ান গিলেমাৰো আহে গিলেমাৰো আহে মানে গ্লেমাৰ চিনেমা এইবিলাক লৈ আহিব পৰা যাব কিন্তু সেই কষ্ট পাব আৰু বাইকখন অলপমান কষ্ট হ'ব কষ্ট পালে কাৰণ কিয় আমি কিয় ইমান কষ্ট বাইকখনত কাৰণ সেই খেৰতে আমি ঘূৰি আছোঁ এতিয়া যিহেতু ঘূৰি পাৰি কি হয় ক'ৰবাত যোৱা হওক ক'ৰবাত অহা হওক ইম্পৰ্টেণ্ট কামতো আহিব লগা হয় আৰু কিমান দূৰ ৰাইড কৰিছোঁ আপোনালোকে খালি মৰম দিয়া সেইটো বেলেগ কথা দিয়কচোন কিন্তু বহুত দূৰ আমি গৈছোঁ আপোনালোকে গমে পাইছে ভিডিঅ'বিলাক চাব ক'ব লাগিলে মেঘালয় চেঘালয় ঘূৰি আহিছোঁ গিলেমাৰেদি আৰু মানুহে কয় বোলে নৰিম বোলে এই জীৱন চেষ্টা কৰিলে কি নৰিমা কি ফাল্টু কথা কয় আৰে জীৱনটোত চেষ্টা কৰিলে একো নৰা কাম নাই চেষ্টা কৰিব লাগিব চেষ্টাৰ সৈতে একো নাই গাইছ হেৰা এই যিখন ধচাখান পিন্ধি ক'ত যোৱা গৰম লগা নাই কি গৰম লাগব হাত কেইখন কলা পৰি গৈছে কলেজ যাওঁতে বাইকত যাওঁ নহয় ইমান গোটেই কলা পৰি গৈছে হাত আপি মাখানে কয় কি তইচোন মুখৰ কালাৰ বেলেগ হাতৰ কালাৰ বেলেগ আৰু বেলেগ আৰু তাৰে কালাৰটো চেঞ্জ নাই তাৰে মানে মানে ভিতৰত কলজাতৰ কালাৰ ডাঙা ঠিকে আছে দে আৰু মাদাৰো কৈ আছোঁ বোলো আজি মাদাৰো কয় কি কম্বলখন পিন্ধি ন ক'ত যা আহোঁ ফুৰি আহোঁ তো গাইছ এইয়া আমি আহি পালোঁ মানে ফাইনেলি আহি পালোঁ আৰু বহুত দিনৰ পিছত আহিছোঁ ন পুৰাপুৰি মই কিন্তু আহিছোঁ দে সঁচাকৈ 3 বছৰ 2 বছৰ মূৰতে আহিলোঁ মই আহাই নাছিলোঁ মোৰ সেনেকুৱাই হ'ব গাইছ ইয়াত লেখা আছে ইয়াত চেণ্ডেল থ'ব কিন্তু আমি নথওঁ আমি ওপৰত থ'ম গাইছ কাৰণ চেণ্ডেলৰ মূল্য বহুত দাম আজিকালি গাইছ সেইকাৰণে আমি ইয়াতে চাব নোৱাৰা মজুৰ গাইছ লাখ টকীয়া পেৰে কিনি লৈছোঁ 190 টকা দি সেয়া এইটো মন্দিৰটো আহি পালোঁ ভিউ চাওক ভিউ আমি মন্দিৰতে সেৱা কৰি লওঁ বহুত ধুনীয়াকৈ পবিত্ৰ মনেৰে যাতে কিবা এটা হয় আৰু কি হ'ব মানে আশা কৰোঁ সোনকালে মোৰ বাৰ্থডেৰ আগে 1K কৰি দিয়ক ছাবস্ক্ৰাইবাৰ্ছ বম জাগাত যাম বন্ধু গেল চা বন্ধু কেনে মাল বন্ধু এই চা মোৰো এনাই দাড়ি তোৰো এনাই দাড়ি পানী উঠাই দিছে ৰাবাই কোৱা নেকি নহয় কোৱা নেকি এনে টাংকি চাবি আৰু ধূপকেইডালে জিকাবি কথাই তো এয়া এতিয়া আমি বঢ়িয়াকৈ চৰিয়াত থৈ ভিতৰত যাম
গাইছ আমি ইয়াৰ ভিতৰত সেৱা চেৱা কাঢ়ি পেলাই বঢ়িয়াকৈ আহিলোঁ ঔষধ চত লৈছোঁ তো এতিয়া আমি অকণমান কিবা কিবি সুধোঁ মানে নাজানো না সিমানখিনি মানে আহিছোঁ আগতো কিন্তু সিমানখিনি ভালকৈ নাজানো আৰু অলপ চলপ না তো ভিতৰত পূজা কৰি আছে পূজা চূজা কৰি পেলাই এইবাৰ আহিব তো গাইছ এতিয়া আমাৰ মানে যিখিনি পূজা সেৱা চেৱা কৰাৰ কাৰণে বহুত ধুনীয়াকৈ তো যথা বাবা বুলিয়ে ক'লোঁ ৰাম কৃষ্ণ আপুনি ইয়াতে থাকেনে হয় হয় এইটো মন্দিৰটো অঁ অঁ তো মানুহখিনি ইয়াতে এনে কেতিয়া মানুহ বেছি হয় পূজা চূজা কেতিয়া বেছি হয় এইটো এই জেঠৰ মাহৰ মানে পূৰ্ণিমাৰ 4 দিন আগত এইটো 3 দিনীয়া কাৰ্যসূচী হয় নামঘোষা পাঠ ইয়াত ভক্ত বহুত দূৰৰ পৰা আহে ৰাতি থাকে 3 দিন পাঠটো হয় ইয়াত খালতো ইয়াতে ওপৰতে হয় গা ধোৱাটো ওপৰতে হয় ওপৰত সেই পানীৰ সুবিধা চুবিধা চব আছে নাই নাই তলৰ পৰা আনিব তলৰ পৰা আনিব লাগে তলৰ পৰা আনোতে বহুতখিনি কষ্ট হয় মানে ইয়াতে মানে কি হয় এই যিটো মন্দিৰ হয় মানে কেনেকুৱাকৈ হয় হেৰি এইটো মন্দিৰটো মানে শংকৰদেৱৰটো নাম শুনিছা তোমালোকে শংকৰদেৱ শৰণাগত হোৱা শিষ্য ইয়াতে কাৱৈমাৰী ঠাই এখনত তেওঁলোকে আহি মন্দিৰ এটাত মানে জিৰাইছিল জিৰাই আহি এইখন পাহাৰত মানে ঘূৰিছিল ঘূৰাতে তাৰমানে আগত ঘৰ নাছিল এই পাথৰটোত এইটো চৰণটো দেখা পাইছিল এই চৰণটোত তাৰপিছত প্ৰচাৰ হৈ গ'ল চাৰিওফালে তাৰপিছত ইয়াৰে গাঁৱৰ কিছুমান বৃদ্ধ আহি তাত মানে পূজা অৰ্চনা এইবিলাক কিবা কিবি কৰিব ধৰিলে তাৰপিছতে কেইজনমানে লগ লাগি এই ঘৰটো সজাইছে এই চৰণৰ মাজতে ঘৰটো সজাই ইয়াত পূজা অৰ্চনা বৰ্তমান হৈ আছে বেলেগ আৰু বেলেগ বিশেষ একো নাই মানে মানে যিটো বন্তি আছে ভিতৰত এইয়া সেইটো ভিতৰত মন্দিৰত মানে এশৰ বন্তি আছে ন মানে কি আমি মানে য'ত মানে সেৱা কৰি এতিয়া মানে মেইন মন্দিৰৰ য'ত তাত মানে এখন চাকি আছে মানে সেই চাকিখন মানে 24 ঘণ্টা জ্বলি থাকিব লাগিব আৰু কিবা আছে আৰু 24 ঘণ্টা ইয়াতে দুটা চকাৰ চিন আছে চকাৰ চিন আছে আৰু খেলা গাঁত আছে মানে তেওঁ গাঁত আছে গাঁতকেইটা দেখাই দিব পাৰি ঠিক আছে তো গাইছ মানে কি হয় ইয়াতে মানে শ্ৰীকৃষ্ণই যে খেল খেলিছিল মানে চকা মাৰ্বল খেলিছিল ন মানে আৰু গাঁত আছে মানে কেইটামান তো সেইকেইটা আমি দেখুৱাই দিছোঁ আপোনালোকক মানে আমাৰ বাবাই বহুত ধুনীয়াকৈ দেখুৱাই দি আছে তো এইকেইটা 1 2 3 4 5 6 7 8 9 10টা এই গাঁত মানে এই গাঁতকেইটা মানে এই তেওঁলোকে জিৰাইছিল খেল খেলিছিল আমি যেনেকৈ মানে এতিয়া মানে মাৰ্বল খেল আছোঁ মাৰ্বল খেলা মানে ঠিক তেনেকুৱা আৰু এটা মানে এটা সঁচা আছে এটা মানে কিবা এটা ৰখাইছিল আৰু ইয়াত দুটা মানে চকাৰ চিন এই চকাৰ চিন দুটা এতিয়াও আছে এনেকুৱা এই দুটা ন এইটো চকাৰ চিন হয় গাইছে এইকেইটা হৈছে চকাৰ চিন মানে শ্ৰীকৃষ্ণই মানে কিবা এটা হেৰি ৰাখিছিল আৰু মানে বাহন এখনৰ চকাৰ চিন আৰু এইটো হয় কৃষ্ণৰ জন্মাষ্টমীতো কিবা কিবি হয় ন জন্মাষ্টমীটোতো এইটো দিনে ৰাতি এইটো মানে উৎসৱ হয় মানে এদিনা হয় নে 2 দিনে হয়তো এদিনা হয় ন অকল জন্মাষ্টমীৰ দিনাখন মানুহ বহুত হয় কিজানি মানুহ বহুত হ'ব মানে গাইছ কি হয় যিহেতু মানে গোবৰ্ধনত মানে বহুতে আহি থাকে পানীৰ অভাৱ এতিয়া পানীৰ মানে লাহে লাহে এইবিলাকৰ পানী মানে ঠিক হৈ যাব এইবিলাকো লাহে লাহে কাৰণ কিয় যিহেতু মানে হয় এইবিলাক যে পাক্কা যে কৰিছে তো এইবিলাক নাছিলে এটা সময়ত তো এতিয়া লাহে লাহে চবখিনি ঠিক হৈ আছে আৰু মই গাইছ এটা কথা ক'ব বিচাৰিছোঁ কি যে মানে গোবৰ্ধনত বহুতেই আহে কিন্তু মানে গোবৰ্ধন পাহাৰৰ মানে ৰহস্যটো মানে বহুতে মানে নাজানে তো তাৰ বাবে ভাবিলোঁ কি যে আমি মানে বাবাৰ পৰা মানে যিখিনি মানে এই নলেজ পাইছোঁ বহুত ধুনীয়া তো এইটো মই বঢ়িয়াকৈ ইফালে আহি আছিলোঁ মই মন্দিৰৰ পৰা সেৱা চেৱা কৰি আহিলোঁ আহি কেনে তাৰমানে কি হ'ল এইবিলাক অলপমান বাবা চাবাহঁতৰ লগত কথা পাতিলোঁ দেখাই পাইছে বাবালৈ ইয়া মই আছোঁ তাৰমানে লোকেল শ্ৰীকৃষ্ণ দেখা পাইছোঁ গাইছ ইয়া লোকেল শ্ৰীকৃষ্ণ গাইছ হে কি হ'ল ৰাধা ক'ত ভাত বনাইছে গাইছ দহটো ভাল বস্তু খাইছোঁ এইটো ধূপত থোৱাটো দেখা পাইছে গাইছ ধূপত থোৱাটো দেখা পাইছে এইটো এনেকৈ ফুলাব লাগে আৰু বঢ়িয়াকৈ এনেকৈ এইটো জয় শ্ৰীৰাম
বহুত কম টকাতে পাব আপোনালোকে 10 টকা ধূপ কিনিব পেকেটটো ফ্ৰী পাব আপোনালোকে বেলুন কিনিব নালাগে এইটো ফুলাব এনেকৈ কোবাই দিব ফাটি যাব আৰু দেৱালী আহি আছে ফটকা কিনিব দৰকাৰ নাই এইটো ব্যৱহাৰ কৰক প্ৰকৃতিও বেয়া নহয় মানুহো বেয়া নহয় এটা কথা কি গাইছ আহোঁতে যিমানখিনি এনাৰ্জি দিছিলোঁ যাওঁতে সিমানখিনি নালাগে ন নালাগে কাৰণ কিয় গাইছ জানে আপত যেতিয়া উঠিম অলপ কষ্ট হয় মানে এনাৰ্জিটো বেছিকৈ লাগে এনেও গাইছ যিকোনো জেগাতে যিকোনো জেগাই নহওক যাব আৰু এতিয়া যিকোনো জেগাই নহওক মানুহৰ জীৱনটোত আগবাঢ়িব লাগি উঠাওঁতে বহুত কষ্ট নিমিলাচোন ন মিলিব দে উঠাইতে কষ্ট নামাংতে সহজ অঁ সেয়ে আৰু যাওঁতে হাতী আহোঁতে খৰা বুজিছা সেইটোৱে আৰু না সঁচা কথাই কিন্তু উঠাওঁতে বহুত কষ্ট এইবাৰ নামাওঁতে টেনশ্যনে নাই আকৌ গিয়াৰ চিয়াৰ লগাই নাই পূৰা নিউট্ৰেলত যাই আছোঁ আৰামছে মানে কি হয় হাগিনে হ'লে যেতিয়া বেছি ঢিলা হয় এনে যাই থাকে না সেনেকৈ দৰে হৈ আছে এতিয়া আমাৰ পূৰা চাৰ্জাৰত যাই আছে তো গাইজ গোটেইখিনি দেখুৱালোঁ আপোনালোকক আমাৰ গোবৰ্ধন পৰ্বতৰ যিখিনি আছে আৰু বাকী যি কি নহওক আমি বঢ়িয়াকৈ দেখালোঁ যিমানখিনি পাৰোঁ আৰু আজি এই দেওবৰীয়া যাত্ৰাটোৰ আমাৰ যিমানখিনি যি কৰিব পাৰিছোঁ বঢ়িয়াকৈ এইখিনি দেখালোঁ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে ছাবস্ক্ৰাইব লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু নতুনখিনি ছাবস্ক্ৰাইব নকৰে কি হয় ভিডিঅ'বিলাক চাই পেলাই গুচি যায় ছাবস্ক্ৰাইবটো কৰি দিবচোন অকণমান কমেণ্ট কৰিব আৰু কমেণ্ট কৰি জনাব আপোনালোকে চাই পেলাই ভিডিঅ'বোৰ কমেণ্ট কৰিব পাহৰে আৰু ছাবস্ক্ৰাইবৰ লগত থকা যিটো মানে বেলেগান এইটো ঘণ্টাটো বাজাই দিব আপোনালোকে মানে টিপি দিব বঢ়িয়াকৈ তো গাইছ আজি বঢ়িয়া ৱেডাৰটো বঢ়িয়া একদম এইয়া বহুত ঠাণ্ডা ৱেডাৰ পৰিছে এতিয়া কিন্তু তেতিয়া ৰ'দ দিছিল না বৈদ্য ৰ'দ দিছিল এতিয়া তো ভাবিছোঁ এতিয়া বৰষুণো অলপ অহাৰ চান্স আছে কাৰণ আমি জানেই আৰু কি ক'ম আমি ভিডিঅ' বনাব আহিলে বৰষুণ দিব হয় নাচাৰে বৰষুণ দিব বধ ৰ'বা গম পাইছা না নহয় তো এয়া আমি এতিয়া পাহাৰৰ পৰা নামি আহিছোঁ এতিয়া বঢ়িয়াকৈ যাম বাইকখনেই তাতে ৰখা আছে এতিয়া বঢ়িয়াকৈ আমি যাম ওলাই আৰু যোনবিলাকে নতুন গাইছ ভিডিঅ'টোত যোনবিলাকে নতুনকৈ আহে চাবলৈ তেওঁলোকে ভিডিঅ'টো প্লিজ লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবহে প্লিজ তাৰমানে মোৰ বাৰ্থডে থাকে কি ওৱানকৈ কৰি দিয়কচোন তাৰমানে এক ঠাইত যাব লগা আছে নহ'লে নাযাওঁ ঘণ্টা তো গাইছ তো এতিয়া বাই বাই টাটা টাটা জয় অসম গুড নাইট